নমস্কাৰ, আজি শ্বেয়াৰ কৰিবলৈ লৈছোঁ এটা মিঠাই ৰেচিপি, গমৰ লাড়ু। ইয়াত ব্যৱহাৰ কৰিছিলোঁ মই আটা, গম আৰু ড্ৰাই ফ্ৰুটছ আৰু ঘি আৰু চেনি। প্ৰথমতে মই এখন কেৰাহীত ঘি দি তাতে মই ড্ৰাই ফ্ৰুটছখিনি অলপ ফ্ৰাই কৰি ল'ম। ড্ৰাই ফ্ৰুটছত মই বাদাম আৰু কিচমিচ ব্যৱহাৰ কৰিছিলোঁ। এতিয়া এইখিনি ভালকৈ যেতিয়া কালাৰ চেঞ্জ হৈ আহিব আৰু যেতিয়া ফ্ৰাই হোৱা যেন লাগিব, তেতিয়া এইখিনি নমাই ঠাণ্ডা কৰি থৈ দিম মই। এতিয়া কিচমিচখিনি কৰিবলৈ লৈছোঁ। কিচমিচখিনি বেছিকৈ টাইম ফ্ৰাই কৰিব নালাগে, অলপ দিয়েই উঠাই দিব লাগে, নহ'লে এইখিনি অলপ বেয়া হোৱাৰ চান্স থাকে। তো এতিয়া আৰু অলপ ঘি এড কৰি দিছোঁ মই। তাতে এতিয়া গমখিনি ফ্ৰাই কৰি ল'ম। আৰু গমখিনি আপোনাৰ জোখমতে, আপোনাৰ ব্যৱহাৰ কৰাৰ ইচ্ছামতে কৰিব পাৰে, ল'ব পাৰে। এতিয়া এনেকৈ ফ্ৰাই কৰি লোৱা বস্তুখিনি মই ছাইড কৰি ঠাণ্ডা হ'বলৈ ৰাখি দিম। এতিয়া মই আটাখিনি ফ্ৰাই কৰিবৰ কাৰণে ৰেডি হৈছোঁ। ইয়াতে মই আৰু অলপ ঘি দি লৈছোঁ আটাখিনি ফ্ৰাই কৰিবলৈ। মই 2 কাপ জোখৰ আটা ব্যৱহাৰ কৰিছিলোঁ। এতিয়া ভালকৈ আটাখিনি ঘিৰ লগত ভালকৈ মিক্স কৰি তাৰপিছত ভালকৈ ফ্ৰাই কৰিব লাগিব, যাতে আটাৰ কেঁচা ভাবো নাথাকে আৰু ভালকৈ আটাখিনি ফ্ৰাই হ'লেহে আমাৰ গম লাড়ু টেষ্টি হয়। এতিয়া ভালকৈ এইখিনি ভালকৈ লৰাই থকাৰ পাছত এয়া এনেকুৱা হৈ গৈছে দেখিবলৈ। এতিয়া যেতিয়া আটাখিনিৰ পৰা ঘিখিনি ওলাই অহা অলপ অলপ ষ্টাৰ্ট কৰিব, তেতিয়া এনেকুৱা হয় দেখিবলৈ। আৰু অলপ কালাৰো চেঞ্জ হৈ আহিব। এইখিনি ভালকৈ ফ্ৰাই হোৱাৰ টাইমতে মই ড্ৰাই ফ্ৰুটছখিনি এনেকৈ সৰু সৰুকৈ কাটি লৈছোঁ। কিচমিচখিনিও কাটি থৈ দিছোঁ ভালকৈ। আটাখিনি ফ্ৰাই কৰোঁতে অলপ টাইম লাগে, যিহেতু এইখিনি একেবাৰে ল' ফ্লেমত ভাজিব লগা হয়, নহ'লে বেয়া হৈ যোৱাৰ চান্স থাকে। সেইকাৰণে ভালকৈ লৰাই ভাজি থাকিব লাগে আৰু বাৰে বাৰে লৰাই থকাটো জৰুৰী হয়। এতিয়া এইখিনি আমাৰ হৈ গৈছে। এতিয়া আমাৰ এইখিনি ভাজা হৈ গৈছে। এতিয়া এনেকৈ চেনি গুড়ি কৰি লৈছিলোঁ। গুড়িখিনি এটা বাতিত লৈ লৈছোঁ। তাতে আমি এতিয়া বস্তুখিনি চব মিক্স কৰি গৈছোঁ এফালৰ পৰা। প্ৰথমে গম দিছোঁ, তাৰপিছতে ড্ৰাই ফ্ৰুটছখিনি দি দিছোঁ, যিখিনি আমি আগতীয়াকৈ কাটি থৈছিলোঁ। তাতে এতিয়া আমি ভালকৈ এইখিনি মিক্স কৰি ল'ম। এতিয়া চেনি, গম, ড্ৰাই ফ্ৰুটছ ভালকৈ মিক্স কৰা হোৱাৰ পাছত আমি তাতে আটাখিনি এড কৰি দিব লাগিব, যিখিনি ফ্ৰাই কৰা হৈ গৈছে। আৰু অকণমান গোটেইখিনি ঠাণ্ডা, মানে অলপ গৰম হৈ ৰাখিলেই হ'ল। বেছি গৰমত চেনিখিনি মিক্স নকৰিব, নহ'লে চেনিখিনি মেল্ট হোৱাৰ চান্স থাকে। তো এতিয়া গোটেইখিনি মিক্স হোৱাৰ পাছত আমি তাতে ইলাইচি পাউডাৰ দি দিছোঁ। এতিয়া গোটেই মিশ্ৰণটো ভালকৈ মিক্স হৈ যোৱাৰ পাছত আমি লাড়ু বনাবলৈ ষ্টাৰ্ট কৰিছোঁ। এতিয়া আপোনালোকৰ জোখত লাড়ু বনাব পাৰিব, নিজৰ জোখত, নিজৰ ইচ্ছামতে কিমানটো ছাইজত ৰাখিব বিচাৰে। এতিয়া এনেকৈ লাড়ু হৈ গৈছে আমাৰ। আপোনালোকেও ট্ৰাই কৰিব পাৰিব। আজিলৈ আহোঁ।